Hello everyone, Arusha and Momsor আন এটা ৰেচিপি লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো সকলো ভালে আছে। আজি মই লৈ আহিছো এটা ঘুগনিৰ ৰেচিপি। খাবলৈ একেবাৰে হোটেলৰ নিচিনা আৰু চাবলৈও বহুত ধুনীয়া হৈছে। যদি ভিডিঅটো চাই ভাল লাগে তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু লাইক কমেন্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। তেন্তে বলক আৰম্ভ কৰো। ভিডিঅটো চাই থাকক আপোনালোকে। মই ইয়াত লৈ লৈছো মটৰ। এখিনি ৰাতিটো তিয়াই ৰখা আছিলে আৰু এতিয়া বইল কৰি লম। মই গোটেই প্ৰসেসিংটো দেখুৱা নাই, নহলে ভিডিঅটো বেছি দীঘল হৈ যাব। আৰু এয়া মই তেল গৰম কৰিলে ইয়াত দিছো জিৰা আৰু লগত দিছো শুকান জলকীয়াখিনি ভাঙি দিছো। আদি 2-3 মিনিট মান ৰাখি মই ইয়াত দিম পিয়াজটো মিহি মিহিকৈ কাটি লৈছিলো। পিয়াজখিনি পুৰা ৰঙচুৱা হ'লে ফ্ৰাই কৰিম। পিয়াজখিনি ফ্ৰাই হৈ গ'লে মই ইয়াত দিম বিলাহী। মই এটা সৰু সাইজৰ বিলাহী দি দিছো। বিলাহীখিনি দি মই অলপ সময় ভাজি লম। ভাজি ইয়াত মই দিম আদা নহৰুৰ পেষ্ট। ইয়াত দিছো নহৰু আৰু ইয়া আদা নহৰু পেষ্টখিনি দি অলপ সময় ভাজিম। ইয়া চাইছে মই ভালকৈ ভাজি লৈছো, নহলে মছলাৰ কেঁচা গোন্ধটো থাকি গলে ভাল নালাগে খাবলৈ। আৰু মই দিছো হালধি গুড়ি, লগত অকণমান জলকীয়া গুড়ি দিছো। শুকান জলকীয়া দিয়া আছিলে, বেছি জ্বলা হৈ যাব। আৰু মই ধনিয়া দিছো, ধনিয়া অকণমান সৰহকৈ দিছো। আৰু মই অকণমান গৰম মছলা দিছো। আৰু এইখিনি দি ভালকৈ ভাজি লম আমি মছলাখিনি। মছলাখিনি যিমানেই ভালকৈ ভাজিব, যিকোনো চব্জিৰ টেষ্টটো সিমানেই ভালকৈ আহে। আৰু মছলা ভজা টাইমত গেছৰ ফ্লেমটো মিডিয়াম কৰি ৰাখিব লাগে। হাই কৰি ৰাখিলে মছলা জ্বলি যায় আৰু ভালকৈ ভজাও নহয়। আৰু গোটেইখিনি মছলা পুৰা ভজা হৈয়ে গ'ল। চাওক গাৰ পৰা তেল এৰি দি আছে। আৰু মই ইয়াত এতিয়া মিক্স কৰি ল'ম বইল কৰি ৰখা মটৰখিনি। এইখিনি মিক্স কৰি লৈছো। ইয়াত দি দিছো মই পৰিমাণ অনুসৰি নিমখ। এইখিনি দি মই ভালকৈ উতলিবলৈ দিম 5-6 মিনিটৰ কাৰণে। আৰু চাওক 5-6 মিনিটমান পিছত পুৰা হৈ গ'ল। মই ইয়াত দি দিছো ধনিয়া পাত। আৰু একেবাৰে শেষলৈকে ভিডিঅ'টো চাই থকাৰ বাবে বহুত ধন্যবাদ। এবাৰ ট্ৰাই কৰি চাব, বহুত টেষ্টি হয় খাবলৈ।